নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি হোৱা 266টা পদৰ এডমিট কাৰ্ডসমূহ মুকলি কৰা হৈছে ক'ৰ পৰা এই ৰিকুৱাৰমেণ্টটো মুকলি হৈছিল আৰু কেতিয়াৰ পৰা এই এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব সকলো কথা এই ভিডিঅ'তে আলোচনা কৰিম সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব এতিয়া এই ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে চাই ল'ব এই ৰিকুৱাৰমেণ্টখিনি মুকলি হৈছিল লখিমপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ফালৰ পৰা ইয়াত আপোনালোকৰ বাবে গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলিছিল টোটেল পদ মুকলিছিল 266টা গ্ৰেড 3ত আপোনালোকৰ বাবে 79টা পদ মুকলি হৈছিল আৰু গ্ৰেড 4ত 188টা পদ মুকলি হৈছিল আৰু ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছিল 15 মে'ৰ পৰা 16 জুন 2020 চনতে অনলাইন আবেদন আৰম্ভ হৈছিল আৰু ইয়াত আপোনালোকে এটা ৰিটেন টেষ্ট দিব লাগিব আৰু ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব 13 মাৰ্চ 2022 চনত এতিয়ালৈকে এডমিট কাৰ্ডখন মুকলি কৰি দিয়া নাই এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব 7 মাৰ্চ 2022 চনৰ পৰা যদি আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব বিচাৰিছে তেতিয়াহ'লে ডিসক্ৰিপচনৰ লিংকটো ভিজিট কৰি 7 তাৰিখৰ পৰা আপোনালোকে এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব সো বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব কিবা প্ৰবলেম থাকিলে কমেন্ট কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মিছ নকৰিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰি থব পাৰে আশা কৰোঁ আজিৰ ভিডিঅ' আপোনাক শুভ হওক ধন্যবাদ